আজিলে ধন্যবাদ। এয়া আমাৰ বৈয়াই পাকঘৰত কি জ্বলাইছে? এই আকাশবনী জ্বলাবলৈ লৈছে দাই। ও মৰাগিলা বুট উলিয়াইছে যে এই বুট ও ভাই সাহেব ৰ'বা ঘৰ মচিব লাগিব নেকি? কাতি বিহুতে দেৱাল লাগিলে নি তহঁতৰ? নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে কাতি বিহু। কাতি বিহু বুলি ঘৰটোকে অলপ চাফা কৰি লৈছোঁ ফাৰ্ষ্ট। এতিয়া ঘাঁহ অলপ কাটিব আহিলোঁ আমাৰ পিছফালে, মানে গৰুজনী বন্ধা আছে, গাই গৰুজনী গাভিনী হৈ আছে, সেইকাৰণে মানে ঘাঁহ কাটি অলপ দিওঁ, মানে তাৰপৰা আকৌ ৰাতিলৈ থ'ব লাগিব। আমাৰ পিছফালৰ বাৰীখন এইবোৰ কি গছ জনাব যদি জানে সকলোৱে। এতিয়া ঘাঁহৰ মাজত সোমাই যাওঁ আৰু দেই, ইয়াতে কাটিব লাগিব। ইফালে মানে ঘাঁহবোৰ সৰু হৈ আছে, এইফালে সৰু হৈ আছে ঘাঁহবোৰ, ইয়াত অলপ ডাঙৰ হৈ আছে। জোক চোক লাগে নি আৰু ভয়হে লাগিছে আৰু দেই। একো নাই বাৰু, সদায় কাটি থাকোঁ, লাগিলেও কাঁচিখন আছে ন, এইখন আছে ন, আঁতৰাই দিওঁ আৰু। মিছা ক'লে কিডাল হ'ব, ঘৰত থাকিলে এনেই নাথাকোঁ, কাম কৰোঁ মানে। কাম কৰাত কিহৰ লাজ, আমিতো গাঁৱৰ ল'ৰা ন, গাঁৱৰ মানুহ, চ' লাজ চাজ নকৰোঁ আৰু দেই। আমি গাঁৱৰ মানুহ, ঘৰৰ কাম কৰিবই লাগিব ন, কৰোঁ আৰু। এয়া ঘাঁহবোৰ কাটি গৈছোঁ, ইয়াত থৈ যাওঁ। তাৰপৰা মানে মোবাইল ধৰোঁতা মানুহ নাই যে, সেইকাৰণে মানে নিজে ধৰি পিনে এনেকৈ দেখাবলৈ দিগদাৰ হৈছে মানে অলপ দেই, বেয়া নাপাব। গৰুজনীয়ে পোৱালি দিছে, মই ঘৰত কওঁগৈ। অ' মা, গৰুজনীয়ে পোৱালি দিছে, গৰুজনীয়ে পোৱালি দিছে। মানে ভিডিঅ'টো হৈ আছে ন, সেইকাৰণে মানে ভিডিঅ'টো কৰিয়ে দিলোঁ, অলপ কৰি পিনি মই গুচি আহিলোঁ ঘৰলৈ। তাৰ মাহঁতক ক'লোহি, মানে মাহঁতে গৰুজনীয়ে পোৱালি দিলে, মাইকী পোৱালি দিলে বোলে, মাহঁতে কৈছে। অ' মা, ঘৰ মচিব লাগিব নেকি? অঁ, এতিয়া ঘৰটো অলপ মোহাৰি লওঁ, এইবোৰ পোচা আৰু বাল্টি গোটাই লৈছোঁ। পানী অলপ ছটিয়াই দিলে। এয়া মচি আছোঁ আৰু ঘৰত ছোৱালী নাই যেতিয়া কৰিব লাগিব নহয় আমাৰ। কোনে কৰিব নহ'লে আকৌ কৰিবই লাগিব আৰু। এয়া পূৰা মচি আছোঁ আৰু দেই, ইয়াত পানী ছটিয়াই দিলে ভালকৈ সাৰি লৈ যে, সেইকাৰণে বেছিকৈ মচিব লগা হোৱা নাই বাৰু, তথাপিও মচিছোঁ। ফিলিং একেবাৰে কাম কৰা মানুহ আৰু দেই, মচি আছোঁ আৰু। এতিয়া টিকেট বিকিবলৈ আহিলেই ল'ৰা, দেৱালী লাগিলেই। কি খেলাইছা? পোৱালিজনী আহিছে, দেৱালী লাগিলে নি ৰ'বা? কি খেলাইছা? কোৱা কি খেলাইছা? বিস্কুট। এই চবেই বেলেগ বেলেগে খেলাইছে, চবৰে টিকেট চা। তহঁতৰ ইমান দেৱালী লাগিছে নে তহঁতৰ? ঐ বস্তু পাতি দিবি নাই, এনেও নাপাওঁৱে। পূৰা টিকেট বিকিছে, দেৱালী লাগিলেই। কাতি বিহুতে দেৱালী লাগিলে নি তহঁতৰ? কাতি বিহু পাইছে, সিহঁতৰ দেৱালী লাগিলেই, টিকেট বিকিলেই। অ' দেহা কি খেলাইছা? আৰু পিকুৱে কেনেকৈ টিকেট? অঁ দেহা বাবা, অঁ আৰু ইটো বাবু, এনেও নাপাওঁ, নিদিওঁ তহঁতি। সিহঁতৰো দেৱালী লাগিছে। এই প্ৰথমতে গৰু পোৱালিটোক দিবলৈ কাটি লৈছে, তাৰপৰা আমি পিছত খাম আৰু সেইবোৰ খাম। পোৱালিটোক কেনেকৈ দিয়ে? এনেকৈ বেলেগ ষ্টাইলত লগাইছে, পোৱালিটোক দি ল'ব, কিবা নিয়ম আছে বোলে। আৰু কোনো কথা ভাল পোৱা সেইবোৰ খাই কাম বন কৰি আজৰি হ'ল। এতিয়া গা চা ধুই আহিছোঁ আৰু এতিয়া ভাত খাওঁ আৰু দেই, একদম মজাকৈ। এয়া মাংস আছে, এয়া মাছ আছে, টেঙা আছে, দাইল আছে। এয়া ভাত পানী খাই হৈ গ'ল, এতিয়া অলপ জিৰাই লওঁ। ভিডিঅ'টো চাই থাকক, ৰাতিলৈ কাতি বিহুৰ ভিডিঅ' দি আছোঁ। এয়া আমাৰ গৰুজনী যে জগিলে, সেইটো পোৱালিটো ৰ'বা দেই দেখাইছোঁ। ঐ বেটি, এইটো ভাইটি এটা আহিছে কিবা। ক'ত গৈছিলা? লাজ কৰিছে নেকি? লাজ কৰিছে, হেলমেট বয়। গৈছে বিহু খাবলৈ নামাৰা নি? এতিয়া দাই ঘৰৰ পৰা আহোঁ, কিন্তু যা যোগাৰ চলিছে তাকে চাই আহোঁ দেই, বিহু বুলি। চফা কৰিছে
পূৰা চাফা কৰিছে দাই ঘৰত সোমাই আহিছোঁ দাই পূৰা আগফালে পূৰা চাফা কৰি আছে ভিতৰলৈ সোমাই গৈছোঁ হ'ব দাই পূৰা চাফা কৰিছে আৰু গায়ে চাই পানী পেলাই দিছে ওৱা বঢ়িয়াই চাকি কেতিয়া জ্বলাব আমি এতিয়া পথাৰলৈ গৈ আছোঁ হ'ব দাই কি কৰিবলৈ গৈছোঁ বন্তি জ্বলাবলৈ অঁ আকাশ বন্তি জ্বলাবলৈ গৈছোঁ লখিমী আইক আদৰি বুলি অঁ চাই থাকক ভিডিঅ'টো এই আকাশ বন্তি জ্বলাইছে মানুহে পথাৰৰ মাজত আৰু চাই থাকক এয়া আমিও গৈ আছোঁ আৰু দাইৰ লগত এয়া আকাশ বন্তি জ্বলাবলৈ লৈছে দাই এয়া তেল লৈছে তেল আকাশ বন্তি জ্বলাইছে দাই কৃষ্ণ দেই বেছি সময় জ্বলিব দিয়ক দিয়ক তেল দিয়ক তেতিয়াহে বেছি সময় জ্বলিব ন গাইজ লখিমী আদৰিছে ন লখিমী আদৰা অঁ আদৰিছোঁ কাটি দিলোঁ বুলি অঁ কৃষ্ণ দেই বছৰেকৰ বিহু বুলি তোমাৰ চৰণতে গৈছে বন্তি সেৱা জনাইছোঁ ইয়াত যদি কোনোবা এখিনিত ভুল পানী ৰৈ গৈছে সৰ্ব ভুলখিনি মাৰ্জনা কৰি এই দুৰ্ভগীয়া পৰিয়ালটিক কৃপা দৃষ্টিয়ে চাই যাব মাতৃ সকলোখিনি তোমাৰ ওপৰতে মাতৃ এই দুৰ্ভগীয়াক ধনে ধানে শস্যৰ পথাৰে নদন বদন কৰিব মাতৃ কৃপা কৰিব মাতৃ তোমাৰ চৰণত সেৱা জনাইছোঁ মাতৃ কৃপা দৃষ্টিয়ে চাই যাব মাতৃ কৃপা কৃষ্ণ এয়া ধান ওলালে ন লখিমী ওলালে কৃষ্ণ দেই আমি এতিয়া ঘৰলৈ গৈ থাকোঁ তুলসী তলত চাকি যাব আছে ন পদূলিত আছে তুলসী তলত আছে পাকঘৰটো আছে ভঁৰালত আছে চাই থাকক ভিডিঅ'টো সেয়া চাকিবোৰ দেখিছে সকলোৱে লখিমী আদৰিছে এয়া ধানৰ পথাৰৰ মাজে মাজে এতিয়া চাকি জ্বলালে নেকি অঁ প্ৰসাদ খালি আপুনি ওলাইছে নি আমি ওলাইছোঁহে অঁ যাওক যাওক এয়া পূৰা সকলোৰে পদূলি মুখত চাকি জ্বলাইছে কি সুন্দৰ লাগিছে জোনাকী পৰুৱাৰ নিচিনা লাগিছে আৰু এয়া আমাৰ ভণ্টীয়ে তুলসীৰ তলত চাকি জ্বলাইছে ৰ'ব এয়া ভণ্টীয়ে চাকি জ্বলাইছে তুলসীৰ তলত কৃষ্ণ মম জ্বলাব নি পাতমান জ্বলাই দিম অঁ এটা কি কৈছে তামোল অঁ তুলসী তলত দিবলৈ নেকি অঁ আইতা বহিছে তামোল খোৱা এটা তামোল নাই কিমান ধুনীয়া লাগিছে না আমাৰ আইতা একদম বগীকে ভাল লাগিছে অঁ ইয়াতে অনেকখিনি অপৰাধৰ পৰা সকলোৰে পৰা নিজ গুণে নিজে মন্থন কৰি কৃপা দৃষ্টি কৰিব লাগে এই কৃষ্ণ 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 এয়া আমাৰ বুঢ়ীয়াই পাকঘৰত চাকি জ্বলাইছে সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালো দেই এয়া আমাৰ বগী আইটি কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু সকলোতে যে দেহ মন স্বাস্থ্য ভালে থাকে তাৰে কামনা কৰিলোঁ কৃষ্ণ 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 আই লক্ষী দাই দুখ নধৰিবা আজি সকলোৱে পদূলিত গৃহত বন্তি জ্বলোৱা হৈছে এই বন্তি ভাগো যেন শ্ৰী ভগৱন্ত যেন মোৰে বস্তু বুলি যেন তেওঁ হাত পাতি ধৰে এই প্ৰাৰ্থনা কৃষ্ণ 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 আই লক্ষী দাই দুখ নধৰিবা এয়া সৰু ল'ৰা ছোৱালীক প্ৰসাদ খুৱাবলৈ এয়া কলপাত আনি থোৱা হৈছে তাৰপৰা ল'ৰা ছোৱালীবোৰ বহিবলৈ এয়া ধৰা তাৰপৰা এয়া তামোল পাণ আগবঢ়াবলৈ থৈছে এয়া পইচা হাতি এয়া পানী তহঁতে কি কৰি গৈছ অঁ বুধমাহ খাবলৈকে যাওঁ ব'লা বুধমাহ খাবলৈ যাওঁ তোমালোকৰ লগত প্যাৰি সমাজ গৈ এয়া আমি চব কি খাবলৈ গৈছোঁ
বুট খাবলৈ গৈছোঁ দেই কাতি বিহু খাবলৈ গৈছোঁ এইটো বুট খাই আছে দলিয়াইছে ঐ পালি এয়া চবে এয়া প্ৰসাদ খাবলৈ বহি আছে এয়া এইটো পোৱালিটো বহি আছে এইজনী বহি আছে এয়া আইতা দেই এয়া সৰু এয়া আমি প্ৰসাদ খাবলৈ গৈ আছোঁ কাতি বিহু বুঢ়াকেইটা আগত গৈছোঁ এই পোৱালিকেইটা পোৱালিবোৰ পিছত আহিছে আমি সৰুকেইটা ডাঙৰকেইটা আগত এতিয়া ড্ৰাইভৰ পাইছোঁ দিয়ক খাই আছোঁ ডাঙৰকেইটাহে উৎপাতচোন এয়া বহিছে সকলো ধৰা পাৰি দিছে এইকেইটা বুঢ়াকেইটা বহিলেই মই বহিমগৈ এতিয়া খুৰী খুৰী মই তহঁতে বহিছোঁ আৰু দেই চব পোৱালি নহয় বাৰু এইকেইটা ডাঙৰ ইফালে পোৱালিকেইটা আছে ইমান বহা অলপ এয়া খোৱা বুট না খোৱা সেইটো কোন বেগম জান সেইটো একেবাৰে সৰু কোনটো সৰু সেইটো একেবাৰে সৰু দেহু বুলি সেইটো শান্ত ভাল এয়া খুৰীয়ে সেৱা কৰিছে আমি আশীৰ্বাদ দিম আৰু এতিয়া দেই তই দিবিয়ে লাভ মই নাজানো দিব প্ৰাৰ্থনা কৰ্মত খাই আছে তাই চাবলৈ ৰাম আগতে আমি গাঁও যে আগতে সৰুতে আমিও আহোঁ আজিও আহিছোঁ আৰু চবৰ লগতে ভাল লাগিছে 3 বছৰীয়া বা নাই পিকু পাত দিছা বিলনীয়া দিয়া পাত নাই দিয়া বুলি কিবা দিছে মোৰ নালাগে পাত পলিথিনতে ভৰাব তই দিছা আৰু অকণমান দিয়া বিলনীয়া পুৰা খাই আছোঁ আৰু দেই ভাল লাগে আৰু সৰুতে নাচ দেখো এতিয়া আমি খাই মেলি আহিলোঁ আৰু দেই ওলাইছোঁ ওলা কোনে বুট দলিয়াইছে মৰা কোনে বুট দলিয়াইছে বেয়া বুট দলিয়াইছে আমি বৰ্তমান এতিয়া সোমাইছোঁ বেলেগ এঘৰত চলো বুট মাহ খাত আহে বুট মাহ নাই বেলেগ কিবা খাত আহে চলো খাত আহে পুৰা খাত আহে পুৰা পেট চেট বেয়া হৈ যাত আহে পিছদিনা মজা লাগতা হে কল খাওঁগা এয়া সোমাইছোঁ আৰু ঢাৰি পাই দিছে পুৰা বহোগৈ আৰু দেই আৰু বহিছোঁ আৰু দেই সেয়া ধূপ জ্বলাইছে এয়া আগবঢ়াই তামোল পাণ আগবঢ়াইছে সেয়া আগত আছে তুলসী চাকি দিছে পোৱালি বোৱা লাভ হা বহি এয়া বুট মাহ আনিছে আৰু এয়া প্ৰসাদ আনিছে আৰু এয়া কলপাত আৰু এয়া পোৱালিবোৰ বহিছে আৰু পোৱালি হ'ব সেয়া ভাগ কৰি দিয়ক পোৱালি কি কৈছা ভাত বনাইছা নেকি এয়া বুট মাহ বুট মাহ খাম আৰু পুৰা দলিয়া দলি হ'ব আধা দলিয়ালি কৰিব নহয় আধা খাব আধা দলিয়ালি কৰিব আৰু পোলাও পোৱালিবোৰ মৰা বুট দলিয়াইছে যে বুট আজিলৈ হ'ব মই যাওঁগৈ ইয়াতে পুৰা বুট দলিয়াইছে মই যোৱাগৈ বাই বাই যাওঁগৈ আৰু কৃষ্ণ দেই আজিলৈ ধন্যবাদ বাই বাই আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ বাই বাই